নমস্কাৰ বন্ধুসকল, মই জিতেন আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো জিতেন দা ব্লগছৰ অন্য এটি ভিডিঅ'লৈ। আৰু এতিয়া মই আছো গোৱাত আৰু আজি আপোনালোকক লৈ যাব ভাবিছো মানে গোৱাৰ এটা ধুনীয়া এখন ঠাইত ডনা পাউলো বীচ। তাতে এটা প্ৰেম কাহিনী আছে বহুত আজিৰ পৰা কমচে কম 450 বছৰ আগৰ। তাতে লৈ যাম আৰু তাৰ উপৰিও অজয় দেৱগনৰ ছুপাৰ হিট মুভি সিংঘম মুভিখন যিটো জেগাত এটা চিন শ্বুটিং হৈছিলে ব্ৰিজৰ ওপৰত, যিটো নেকি গুণ্ডাক পিটে, সেইটো চিন শ্বুটিং হৈছিলে তাতে। এইখিনি জেগাতে আজি লৈ যাম, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া ডনা পাউলো বীচ ফাইনেলি পাই গলো আৰু এতিয়া মই মেইন এন্ট্ৰেন্সতে আছো, য'ত নেকি ট্ৰেইলাৰ পাৰ্কিং আপোনালোকে ইয়াতে কৰিব পাৰে। কোনো চাৰ্জেছ নাই, ইয়াতে কোনো পে' কৰিব নালাগে। আৰু এইখিনিতে ফ'ৰ হুইলাৰ পাৰ্কিং এৰিয়াও আছে, কোনো পইচা পে' কৰিব নালাগে, ইয়াত ফ্ৰীলি হয়। বাকী জেগাত আপোনালোকৰ স্কুটি পাৰ্কিঙত 30 টকা বা 50 টকা তেনেকৈ লয়। ইয়াত কাৰ আৰু স্কুটি পাৰ্কিং পুৰা, টু হুইলাৰ পাৰ্কিং পুৰা ফ্ৰী আছে। আৰু ইয়াতে ৱাটাৰ এক্টিভিটিছৰ কাৰণে ইয়াতে আপোনালোকে হেৰি কৰিব পাৰে। এইটো কিমান ৰেট বগেৰা আছে চব আপোনালোকে হেৰি দেখিব পৰা গৈছে। हाय कहाँ से हो भाईजान आप लोग? गुजरात। ओके ओके ओके। ইয়াতে আপোনালোকে ৱাটাৰ এক্টিভিটিজ কৰিব পাৰে আৰু গুজৰাটৰ মানুহ লগ পাই গৈছে। এইকেইটা ষ্টল বন্ধ হৈ আছে, এতিয়া কেতিয়া খোলে নাজানো। বাকী ইয়াৰ পৰা এইখিনি পুৰা হেৰি চব ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে চব বগৰা কৰিব পাৰে ইয়াতে, চোলা কাপোৰ যি লাগে। এইটোৱে মেইন এন্ট্ৰেন্স, এইটো পাৰ্কিং এৰিয়া হৈছে। আৰু ইয়াৰ পৰা হৈছে আপোনালোকৰ দোকান বজাৰ চব পুৰা ষ্টাৰ্ট হৈ যায়। আৰু দেখিছে নহয় আপোনালোকে কিমান ধুনীয়া ধুনীয়া হেৰি আছে, চাব পাৰে। টুপি বগৰা আছে ইয়াতে, এনেকুৱা দেখিব পায় আপোনালোকে। ইয়াতে চশমা তচমা ইয়াতে ল'ব পাৰি। চশমা চাম আমি পিছত। চাওক, এয়া হৈছে মাৰ্কেট এৰিয়া ডনা পাউলো বীচৰ আৰু মেইন এন্ট্ৰেন্সলৈকে যাম আমি। এনেকুৱা কাপোৰ কানি আপোনালোকে পোৱা যাব, ইয়াতে কিনি ল'ব পাৰে আপোনালোকে। আহি পাই গৈছো আমি। আৰু ইয়াতে এতিয়া আগতে অলপ 2-3 মাহ আগত ফ্ৰী আছিলে ইয়াতে সোমোৱা, কিন্তু এতিয়া পুৰা গেট চেট লাগি গৈছে আৰু ইয়াতে পে' কৰিব লাগিব। এজনৰ দাম কিমানকে জানো, এজনত চাব লাগিব। এয়া চাব পাৰি, ইয়াৰ পৰা আপোনালোকে চাই লওক। এইটো ভিউ পইণ্ট এৰিয়া দেখিছে আপোনালোকে, তালৈকে যাম। আপোনালোকে ভিডিঅ'টোত চাই থাকিব। ইয়াতে খোৱা বোৱা বগেৰা জুচ বগেৰা পাব, ইয়াতে চাব পাৰি। এইটো সিংঘমৰ কথা কৈছিলো, এইটো অজয় দেৱগন আছেগে ইয়াতে। ফাইনেলি পাই গৈছো গাইজ। কি লিখা আছে? এন্ট্ৰি ফিজ 50 টকাকে পে' কৰিব লাগিব, 50 rupees per person। ত' আমি পে' কৰিম আৰু সোমাই যাম। এইটো আগৰ এৰিয়াটো চাব পাৰি আপোনালোকে। গতিকে আমি পে'টো কৰি লওঁ, টিকেটটো কাটি লওঁ, তাৰপিছত ভিতৰত যাম। ফাইনেলি বন্ধুসকল, আমি টিকেটো কাটি ললো। দুজন মানুহ সোমাইছো, চাব পাৰি আপোনালোকে কেনেকুৱা লাগিছে চাওক। এনেকুৱা নাজাৰা ইয়াতে চাব পাৰে আপোনালোকে। কিমান ধুনীয়া এটা হেৰি, আৰু মই দেখুৱাইছো আপোনালোকক, চাব পাৰি। এনেকুৱা দেখিব পোৱা যায়, কিমান ধুনীয়া এটা ঠাই, মানে অলপ চাফ চিকুণ, পুৰা ক্লিন। কি ক'ম আৰু, দেখিছে আপোনালোকে এনেকুৱা টাইপত দেখিব পায়। কিমান এটা ধুনীয়া ঠাই, চাব পাৰি। মেইন এন্ট্ৰেন্স সেইটোৱে দীঘল চাওক, ইমান ধুনীয়া লাগিছে চাওক। এনেকুৱা টাইপৰ দেখা যায়। গাইজ দেখিছে আপোনালোকে, ইয়াতে অজয় দেৱগনৰ সিংঘম মুভিটো ইয়াতে শ্বুটিং হৈছিলে। আপোনালোকে চাব পাৰি, এনেকুৱা দৃশ্য দেখিব পোৱা যায় ইয়াতে। কিমান এটা ধুনীয়া দৃশ্য চাওক, গোটেই সাগৰৰ পুৰা মানে ভিউটো ল'ব পাৰি ধুনীয়াকে। ইয়াতে মাজে মাজে বহিব পৰাকে বনাই দিয়া আছে, বনাই থোৱা এটা ধুনীয়া পৰিৱেশ আৰু মানে, গম পাইছেনে? নিৰৱ মানে পুৰা ক্লিন, পুৰা পৰিষ্কাৰ একদম
কি কম আৰু পৰিষ্কাৰ পন্নতা একো মানে একদম হেৰি নাই মানে পুৰা ধুনীয়াকে ক্লিন কৰি ৰখা হৈছে ইয়াতে চাব পাৰি কিমান ধুনীয়া দেখে ইয়াতে এনেকুৱা দৃশ্য দেখিব পোৱা যায় মই পুৰা ঘূৰাই দিছোঁ কেমেৰাটো চাওক আপোনালোকে এনেকুৱা দৃশ্য দেখিব পোৱা যায় এয়া চাওক পুৰা এৰিয়াটো মই দেখুৱাই দি আছোঁ এইটো মেইন এন্ট্ৰেন্স তাৰ পৰাই আমি সোমাই আহিছিলোঁ আৰু এইটো মষ্ট ভিউ পইণ্ট তাৰ পৰা চাব পাৰি ওপৰৰ পৰা দেখুৱাম কেনেকুৱা দেখে এতিয়াতো বৰ্তমান আমি তলতে আছোঁ আৰু এই মূৰ্তিটো দেখিছে দুটা মূৰ্তি আছে দেখিছে এয়া পুৰা চাওক আপোনালোকে চাব পাৰি এনেকুৱা দৃশ্য দেখিব পোৱা যায় ইয়াতে এয়াই হৈছে দনা পাউলা বীচ আৰু এই মূৰ্তিটোৰ বিষয়ে ক'ম আপোনালোকক কি হৈছিলে কি হোৱা নাই আপোনালোকে ভিডিঅ'টো চাই থাকিব স্ক্ৰিপ্ট নকৰাকৈ এয়া চাওক ইয়াৰ পৰা পুৰা ভিউ পইণ্টটো এইটো ওপৰৰ পৰা পুৰা চাব পাৰি পুৰা এৰি আপোনালোকক দেখুৱাম ক্ৰাউডটো ইয়াতে কম আছে এতিয়া মানে সন্ধিয়া টাইমত বেছি হয় এতিয়া সন্ধিয়া হৈ আছে এতিয়া কিমান কমচে কম 3টা বাজিলে আৰু অলপ পিছত আৰু মানুহ আহিব ইয়াতে ক্ৰাউড বেছি হ'ব এতিয়াতো অলপ কম আছে ৰ'দটো অলপ মানে এৰি হৈ আছেতো সেইটো কাৰণে ইমানকে মানুহ অহা নাই ইয়াতে গোটেই পৰা মানুহ বাহিৰতে আছে এতিয়া আহিব অলপ পিছত বন্ধুসকল ওপৰৰ দৃশ্য দেখুৱাম এতিয়া আপোনালোকক আহক ওপৰলৈ আহক কেমেৰামেন জলদি ফ'কাছ কৰো এয়া চাওক শ্ৰী আছে ইয়াতে ইয়াৰ পৰা উঠিব পাৰে আপোনালোকে উঠি আহক আপোনালোকেও আহি যাওক ভিডিঅ'তে কিমান এটা পৰিষ্কাৰ পৰিচ্ছন্নতাকে ৰাখিছে ধুনীয়াকে চাওক আপোনালোকে চাব পাৰি কিমান এটা ঠাণ্ডা মানে একদম এইটো ছাঁ পৰি আছে না সেইটো কাৰণে ঠাণ্ডা আছে বহুত এয়া এইটো ওপৰৰ পৰা ওপৰত যাব পাৰি চাওক এয়া মূৰ্তিটো দেখিছে আপোনালোকে বন্ধুসকল মই যে কৈছিলোঁ ইয়াতে দনা পাউলাৰ এটা মূৰ্তি বনাই থোৱা আছে বুলি কৈছিলোঁ যে ইয়াত প্ৰেম কাহিনী এটা আছে বুলি কৈছিলোঁ এয়াই হৈছে মূৰ্তি আপোনালোকে চাব পাৰিছে তাৰ বিষয়ে অলপ কম আপোনালোকক ইয়াৰ লোকেলছ মানুহৰ কোৱা মতে আমিতো দেখা নাই বা গুগলতো আপোনালোকে চাৰ্চ মাৰি চাব পাৰি ইয়াৰ কাহিনীটো ইয়াৰ বিষয়ে ইয়াতে 400 বছৰ আগতে পৰ্তুগীজে ৰাজত্ব কৰিছিলে গোৱা জেগাখন আৰু এইটো সময়ছোৱাতে ইয়াতে পৰ্তুগীজৰ ৰজাৰ জীয়েক যিটো নাম হৈছে তাৰ দনা ইয়াৰে এটা লোকেলছ মাছমৰীয়াৰ লগত প্ৰেম হৈ যায় তাইৰ আৰু এই লোকেল মাছমৰীয়াজনৰ নাম হৈছে পাউলা আৰু এই কথা ৰজাই গম পায় এই মাছমৰীয়াজনক ইয়াৰ লোকেলছ মাছমৰীয়াজনক মাৰি পেলাই মানে কাৰণ এজন মাছমৰীয়াৰ লগত বিয়া হোৱাটো বা প্ৰেম হোৱাটোতো এইটো অসম্ভৱ নহয় ন মানুহে কি বুলি ক'ব এই খাতিৰত ই মাৰি পেলাই মানে পিছত কেনেবাকে গম পাই যায় যে কি তাইক মাৰি পেলোৱা হৈছে বুলি এইটো গম পাই মেলি মানে এতিয়াতো প্ৰেমটো আধৰুৱা হৈ গৈছে না আজিকালিৰ প্ৰেমটো নহয় এইটো কাৰণে ছোৱালীজনীয়ে জীয়াই থাকিতো লাভ নাই বুলি ইয়াৰ পৰাই এইখিনি জেগাৰ পৰাই জাপ মাৰি তলত পানীত নিজকে আত্মহত্যা কৰিছিল আৰু কাৰণ মনে ভাল পোৱা বিচৰাজনকে নেপালো যেতিয়া মইনো জীয়াই থাকি কি কৰিম বুলি ইয়াতে জাপ মাৰি আত্মহত্যা কৰে নিজকে আৰু ইয়াৰে প্ৰতিমূৰ্তি হিচাপে এই মূৰ্তিটো বনাই ৰখা হৈছে আৰু এয়াই হৈছে ইয়াৰ লভ ষ্টৰিটো আৰু বহুতো হেৰি আছে কিন্তু আমি ইমানখিনিতো নাজানো যিমানখিনি জানো এইটো কৈছো আৰু বাকীখিনি আপোনালোকে জেগাটো চাওক কেনেকুৱা আছে এয়া হৈছে ওপৰত যোৱা চিৰি তাৰ পৰা যাব পাৰি এনেকে কিমান এটা ধুনীয়া পৰিৱেশ ইয়াতে গছ এজোপা আছে বহুত ধুনীয়া লাগে এয়া হৈছে দনা পাউলাৰ মেইন ভিউ পইণ্ট এই ধুনীয়া আৰু গোটেই গোৱাখন দেখা পোৱা যায় ইয়াৰ পৰা চাওক তো একদম টপত আছো আৰু একদম পুৰা ওপৰত আছো পুৰা আমি এয়াই হৈছে দনা পাউলা বিচৰ ভিউ পইণ্ট এৰিয়াটো চাওক এনেকুৱা দেখা পোৱা যায় আপোনালোকে চাব পাৰি এইটো ওপৰত পুৰা ৰেলিং নিচিনা কিবা এটা বনাই থৈছে ধুনীয়াকে মানে ফটো খিচিব পাৰি আৰু ইয়াতে ধুনীয়াকে এনেকুৱা দেখিব পোৱা যায় আপোনালোকে ইয়াতে আহিব চাব দনা পাউলা বীচ আপোনালোকে গুগলতো চাৰ্চ কৰি চাব পাৰি ইয়াৰ কাহিনী কি আছিলে কেনেকুৱা কি আছিলে যিমানটো জানো এইটোতো মই অলপ চলপ ক'লো বাকী ইমানকে ক'বও নাজানো যিমানটো পাৰিছো ইমানটো কৈছো আপোনালোকে চাব পাৰি কিমান এটা ধুনীয়া কাহিনীটো বাদেই দিয়ক আপোনালোকে জেগাটো আগতে চাওক কেনেকুৱা লাগিছে জেগাটো এনেকুৱা দৃশ্য দেখিব পোৱা যায় ইয়াতে দনা পাউলা বীচত আৰু গোটেই গোৱাখন দেখিব পোৱা যায় ইয়াৰ পৰা
দেখা পোৱা যায়। চাওক আপোনালোকে চাব পাৰি একদম ওপৰ টপত, কিমান ওখ হ'ব নাজানো, টপত আছো আমি এতিয়া। এইটো চাব পাৰি এনেকে। মই যে কৈছিলো সিংঘাম মুভিখন শ্বুটিং হৈছিলে বুলি, চিন ওইখিনি জেগাতে আছিলে। এইটো চাওক তলত চাব পাৰি আপোনালোকে, তাতে হৈছিলে। ইয়াৰ পৰা চাওক, আৰু এইটো মেইন এন্ট্ৰেন্স, এইটো মাৰ্কেট কেইটা যে আছিলে, মাৰ্কেট বগেৰা কেইটা আছিলে এইখিনিতে আছিলেগে। তাৰ পৰা আমি সোমাই আহিছিলো ইয়াত পুৰা ওপৰত, তাৰ পৰা দেখুৱাইছিলো আপোনালোকে। বন্ধুসকল চালে আপোনালোকে দনা পাউলৰ পিছৰ ভিউ পইণ্ট এৰিয়াটো। আৰু এতিয়া মানুহ লাহে লাহে ক্ৰাউড হৈ আছে। এতিয়া দেখিছে নাই আপোনালোকে, মানুহ আহি আছে। এতিয়া আমি যাবগে ওলাইছো, আৰু বেছি ৰদ ইয়াতে না, পুৰা ওপৰত আছো ন পুৰা। দেখিছে আপোনালোকে কিমান ওপৰত আছো আমি। ইয়াৰ পৰা এইখিনি তলত চাওক আপোনালোকে কিমান ওপৰত আছো আমি। চাওক এনেকুৱা ওপৰত আছো, ইয়াৰ পৰা গোটেই গোৱাখন দেখি পোৱা যায়। চাওক আপোনালোকে চাব পাৰি ইমান ওপৰত আছো। এতিয়া ৰ'দটো অলপ পৰিছে আৰু গৰম বেছি উঠিছে। আমি এতিয়া তলত যামগে আৰু।